কোনো যুক্তি নাছিল গুলিয়াই মাৰাৰ কাৰণে নিজৰ অস্তিত্ব ৰক্ষাৰ কাৰণে কৈছিলে পঞ্চায়ত পাতিব নালাগে ৰাভা হাছঙৰ ইলেকশ্যন পাতক তাক গুলিয়াই মাৰিলে ডিমা হাছাও কাৰ্বি আংলং যিটো ভাইলেন্স এই ভাইলেন্স শান্ত হোৱা কিমান দিন হ'ল যোৱা 30-40 বছৰ আগৰ পৰা যিবিলাকে জন্ম পাইছে সেইসকলে অকল আৰ্মি পুলিচ CRP দেখিছে বেলেগ একো দেখা নাই ইয়াত ভাল বিদ্যালয় নাই স্কুল নাই কলেজ নাই ৰাস্তা নাই অফিচ নাই একো নাই তাত খালি আছিল পুলিচ মিলিটাৰী আৰু দিছপুৰত বহি তেখেতসকলে ষড়যন্ত্ৰ কৰি থাকে আজি এই জনজাতিসকলৰ যি ইতিহাস যি জনজাতিসকলৰ ইতিহাস 1228 চনৰ পৰাই আৰম্ভ হৈছিলে আমাৰ দুখ দুৰ্যোগৰ সময় যেতিয়া আহোমসকল ইয়াত আহিল এই আহোমসকল অহাৰ আগত ইয়াত কোন আছিলে এই কছাৰীসকল কছাৰীমূলীয় জনজাতীয়মূলীয় বিভিন্ন জাতি জনগোষ্ঠীয়ে নিজৰ ৰাজ্য নিজৰ দেশ ইয়াত লৈ পেলাই শান্তি সম্প্ৰীতিৰে নিজৰ ভাষা সংস্কৃতি অস্তিত্ব ৰীতি নীতি ভাষা সংস্কৃতি সব লৈ পেলাই শান্তিৰে ৰাজত্ব কৰি আছিলে বসবাস কৰি আছিলে কিন্তু সেই সময়ৰ পৰা আৰম্ভ হ'ল আৰু সেই সময়ৰ পৰা আৰম্ভ হৈ এইসকলে আজি 1228 চনৰ পিছত 2000 চনৰ পিছত আকৌ যিসকলে স্বাধীন অসম বিচাৰিছিলে স্বাধীন কৰিব নোৱাৰিলে একাংশই ভাৰত চৰকাৰৰ ক্ষমতা ভাৰত চৰকাৰৰ ওচৰত আঁঠুকাৰি প্ৰায় তেখেতসকলে আজি ভাৰত চৰকাৰৰ ওচৰত তেখেতসকলে কিয় মানিলে তেখেতসকলে সংগ্ৰাম কৰিব নোৱাৰিলে কিছুমানে সেই ভাৰতবৰ্ষৰ শাসন যন্ত্ৰৰে গাদীত বহিলে আৰু তেখেতসকলে নিজৰ অস্তিত্ব ৰক্ষাৰ সৰ্বোচ্চ শেষ কৰি আহি আজি টাৰ্গেট কৰিছে এই জনজাতি মূলীয় শান্তি সম্প্ৰীতি বিচৰা নিজৰ ভাষা সংস্কৃতি ৰীতি নীতি লৈ শান্তিৰে বসবাস কৰা অসমৰ এই বিভিন্ন প্ৰান্তত বসবাস কৰা ভাৰতবৰ্ষৰ উত্তৰ পূৰ্বাঞ্চলত বসবাস কৰা বিশ্বৰ এই প্ৰান্তত বসবাস কৰা আমাৰ কাৰ্বি ভাই আমাৰ মিচিং বড়ো এই জাতি জনগোষ্ঠীসকলৰ কিঞ্চিত অধিকাৰটো এতিয়া টাৰ্গেট কৰিছে ইয়াতকৈ দুৰ্ভাগ্যজনক আৰু একো হ'ব নোৱাৰে ইয়াতকৈ দুৰ্ভাগ্যজনক একো হ'ব নোৱাৰে আমি ভাবিবই পৰা নাই ওপৰত যায় না তলত আহে চৰকাৰৰ নীতিটো কি যিসকলে পিছ পৰি আছে ইহঁতক ওপৰত নিবৰ কাৰণে চৰকাৰী নীতি হ'ব লাগে যিসকলে আগবঢ়াই ইহঁতক তলত অনা নীতি আমি দেখিবলৈ পোৱা নাই এই অসমত এই ভাৰততে দেখিছোঁ আজি ক'বলৈ বেয়া লাগে মই কোনো আহোমৰ লগত শত্ৰু নহয় মই তেখেতসকলক মৰম কৰোঁ সন্মান কৰোঁ তেখেতসকলক ইতিহাস পঢ়ি ভাল পাওঁ তেখেতসকলৰ যি গৌৰৱময় মানে ৰাজত্ব কৰা এই ইতিহাসবিলাক পঢ়িবলৈ ভাল পাওঁ কিন্তু আজি কি হ'বলৈ গৈ আছে যিসকলে স্বাধীনতাৰ আগত 600 বছৰ ৰাজত্ব কৰিলে আৰু স্বাধীনতাৰ পিছতো আজি অসমৰ ৰাজত্ব কৰি আছে সেইসকলক জনজাতিকৰণ কৰিব এই যে নীতি সেই নীতিটো আমি কেনেকৈ মানি ল'ম ৰাইজ মানি ল'বলৈ সাজু আছেনে কোনোবা সাজু আছেনে সৰ্বানন্দ এইখিনি নুশুনে এছেম্বলি বহি আছে কোনোবা সাজু আছেনে আমি থিয় দিব লাগিব ভাৰতৰ সংবিধান কাৰো কাৰণে নহয় সকলোৰে কাৰণে আৰু এই সংবিধান ৰক্ষাৰ কাৰণে যিসকলে কাম কৰি আছে RGI NCST কমিশ্যন এই RGI NCST কমিশ্যনে 8 বাৰকৈ ST হ'ব নোৱাৰে বুলি ৰিজেক্ট কৰি আছিলে ST হ'ব নোৱাৰে এই জনগোষ্ঠীবিলাকৰ কোনো ক্ৰাইটেৰিয়া ফুলফিল নকৰে তেখেতসকলে আমাৰ নিচিনা ৰীতি নীতি আমাৰ নিচিনা সংস্কৃতি আমাৰ নিচিনা ভাষা ধৰ্ম এইবিলাক নাই যিসকলে আজি এই 70 বছৰে আমাক তাচ্ছিল্য কৰি আহিলে ভাৰত স্বাধীনতাৰ আগত আমাক কছাৰী বুলি পায় আমাৰ পানী নাখায় আমাৰ ঘৰত ভাত নাখায় আমাৰ চোতালত নাযায় আমাৰ লগত বিয়া নবহে আমাৰ ল'ৰাবিলাকৰ লগত এই জনগোষ্ঠীবিলাকে আজি আহি পেলাই আমাৰ লগত একেলগে থাকিব বিচাৰিছে তেখেতসকলে সংকটত ভুগিছে এইটো নহয় তেখেতসকলৰ অস্তিত্ব সংকট হৈছে মই এইটো বিশ্বাস কৰা নাই নকৰোঁ তেখেতসকলৰ অস্তিত্ব সংকট ভোগা নাই তেখেতসকলৰ টাৰ্গেট একমাত্ৰ এই জনজাতিসকলৰ যি কিঞ্চিত অধিকাৰ এই অধিকাৰত সোমাই পেলাই আমাৰ যি কিঞ্চিত বাকী আছে এইটো ধ্বংস কৰি পেলাই আমাক নিক্ষেপ কৰাৰ ষড়যন্ত্ৰ ইয়াৰ বাহিৰে একো নহয় কিন্তু পৃথিৱীত
সকলোৰে বন্ধু আৰু সকলোৰে শত্ৰু হ'ব পাৰে। আজি তেখেতসকলে যদি ভাবি লৈছে যে আমাৰ মাত্ৰ 30 লক্ষ 38 লক্ষ জনজাতি আছে, তেখেতসকলৰ 1.5 কোটি আছে, 1.5 কোটিক লৈ পেলাই আমি মানে যুঁজিম না আমি 38 লাখক লৈ পেলাই আমি টাৰ্গেট কৰিম। তেখেতসকলে যদি ভাবি লৈছে ভোটৰ অংক এই জনগোষ্ঠীবিলাকৰ এই ভূমিত শিপা যিমান তললৈকে আছে, এই 38 লক্ষ মানুহৰ শিপা কিন্তু ইয়াতকে বেছি তললৈকে আছে। আজি কাৰ্বি ভূমিত যদি মাটি খান্দি চায় 100 ফুট তলত 200 ফুট তলত তাত কোনোবা আহোমৰ হাতী নাপাব, তাত কাৰ্বিৰে হাতী পাব। আজি মিচিং লেণ্ডত মিচিং অঞ্চলত যদি মাটি খান্দি চায় তাত তলত 100 ফুট 200 ফুট তলত কোনোবা ৰাজবংশীৰ হাতী নাপাব, ইয়াত মানে মিচিঙৰে হাতী পাব। এই কথাটো মনত ৰাখিব। আৰু এই খিলঞ্জীয়া মানুহক ভূমিপুত্ৰসকলক তিলকে আপোনালোকে মাৰি পেলাইছে। এটা সময়ত অটোনমাস কাউন্সিল দিলে কংগ্ৰেছে 15 বছৰ 17 বছৰ ইলেকশ্যন নাপাতিলে। ইয়াৰ পিছত ইলেকশ্যন পাতিলে, ইয়াৰ পিছত প্ৰতিশ্ৰুতি দিলে সকলোকে 6 শিডিউল দিয়া হ'ব। সৌখিদিনা অখিল গগৈ ডাঙৰীয়া কৈছে নাগালেণ্ডৰ নিচিনা বোলে 371A পাব অসমে। এইবিলাক যদি জনজাতিকৰণ হ'ব লাগে হৈ যায়, আহোম চুতীয়াসকলৰ যদি জনজাতি হৈ যায় 371A ভালদৰে পঢ়ি লওক। নাগালেণ্ডে SC হোৱাৰ কাৰণে 371 নহয়, তেখেতসকলে স্পেচিয়েল প্ৰটেকশ্যনৰ কাৰণে পাইছে। আৰু সিটো পাবৰ কাৰণে অসমে SC হ'ব নালাগে। ভাৰতৰ সংবিধানত কোনো এটা লাইন, কোনো এটা আখৰ, কোনো এটা দফা SC ষ্টেট বুলি মেনশ্যন নাই। ভাৰতত কোনো SC ষ্টেটৰ কেটেগৰী নাই। যে কথা সংবিধানত নাই এই কথা আমাক শিকাবলৈ আহিছে কিয়? আপুনি পঢ়া নাই যদি আৰু পঢ়ক। ভাৰতত কোনো SC ষ্টেট নাই। আজি মেঘালয় SC পপুলেশ্যন বেছি কাৰণে তাক SC ষ্টেট বুলি ক'ব বিচাৰিছে। মেঘালয় SC ষ্টেট নহয়, নাগালেণ্ড নহয়, অৰুণাচল নহয়, মণিপুৰ নহয়। ভাৰতত কোনো SC ষ্টেট বুলি কেটেগৰী নাই। আৰু আমাক আপোনালোকে টুপি পিন্ধাব বিচাৰিছে। চিধা কওক না, আপোনালোকে আৰু বাদ দিয়ক। আপোনালোকে চবেই এছিমিলেট হৈ যাওক। ভাষা সংস্কৃতি ৰীতি নীতি বাদ দি আমাৰ জাতিৰ ড্ৰেছ পিন্ধক, আমাৰ নিচিনা থাকক, চিধি কৰি দিয়ক। ইমান ষড়যন্ত্ৰ কৰিব কি দৰকাৰ আছে? আৰু ইটো যদি ক'ব বিচাৰে, মই এইটোকে ক'ব বিচাৰিছো, যি কাৰ্বিসকলে সকলোৱে নিজৰ অস্তিত্ব যুঁজি আছে, যি মিচিংসকলে সকলোৱে যুঁজি আছে, যি ৰাভাসকলে সকলোৱে যুঁজি আছে, যি বড়োসকলে 5,000 শহীদ হোৱাৰ পিছতো সকলোৱে যুঁজি আছে। আৰু আমি একগোট হ'ব লাগিলে কিন্তু অসম শান্তি নহ'ব। এই কথা স্পষ্ট। সেইকাৰণে স্পষ্ট কথা, আমি শান্তিপ্ৰিয়। আমাৰ মানুহৰ মুখৰ পৰা কথা নলয়। আমাৰ মানুহ কথা ক'ব নাজানে, ক'ব নিবিচাৰে। নিজৰ মাটিত নিজৰ ঘৰত সুৰক্ষিত এটা ভৱিষ্যত বৰ্তমান লৈ জীয়াই থাকে, সেইটো দুৰ্বলতা বুলি নাভাবিব। কোনোবা ভাবুকি দিছে আমি অস্ত্ৰ ল'ম, অমুক কৰিম, তমুক কৰিম। আমি অস্ত্ৰ শস্ত্ৰ একো নলওঁ। নিজৰ ঘৰত নিজৰ মাটিত কোনো অস্ত্ৰৰ দৰকাৰ নাই। নিজৰ ৰক্ষা কৰিব জানো আমি, আৰু ৰক্ষা কৰিম। ইয়াত কোনো কম্প্ৰমাইজ নহ'ব। এইকাৰণে এই সোণাৰাম ফিল্ডৰ পৰা সোনাপুৰৰ এই মানে ফিল্ডৰ পৰা আমি আহ্বান কৰিছোঁ ভাৰত চৰকাৰ, অসম চৰকাৰক, ইয়াত যাতে আৰু ষড়যন্ত্ৰ নকৰে, ইয়াত যাতে আৰু একো নাটক নকৰে। কেটেগৰী কৰি পেলাই SC কৰিম বোলে। সেইদিনা আদিত্য ঠাকৰেৰ নেতৃত্বত আমি মানে গৈছোঁ, কথা পাতিছোঁ চৰকাৰৰ লগত। তেখেতসকলে কৈছে আমাৰ এফেক্ট নোহোৱাকৈ SC কৰিব। ভাৰত সংবিধানত SC এটাই আছে, SC এটাই আছে, SC দুটা নাই। আৰু তেখেতসকলে যিটো SC বনাব বিচাৰিছে, এই SCয়ে যদি SC হ'ব লাগে হয়, তেখেতসকলে একো ক্ষমতা নাপাব। আৰু যদি SC হ'ব লাগে তেখেতসকলে ক্ষমতাটো আমাৰ কাঢ়ি ল'ব লাগিব। বেলেগ ৰাস্তা নাই, ইয়াত বেলেগ ৰাস্তা নাই। ৰাস্তা এটাই, তেখেতসকলে হয় SC হ'ব নোৱাৰে। আৰু যদি SC বনাই দিয়ে তেনেহ'লে আমাৰ অধিকাৰ খৰ্ব হ'বয়ে, তাতে হ'বয়ে। ইয়াত কোনো ৰাস্তা নাই। সুপ্ৰিম কোৰ্টে ডিক্লেয়াৰ দিছে মানুহ এজনৰ ধৰ্ম সলনি হ'ব পাৰে, বিশ্বাস সলনি হ'ব পাৰে, কিন্তু কাষ্ট জাতি সলনি হ'ব নোৱাৰে। কিয়নো জাতি নিজৰ পিতৃ মাতৃহে নিৰ্ধাৰণ কৰে। মোৰ মা বড়ো, মোৰ দেউতা বড়ো, মই ব্ৰাহ্মণ বুলি ক'লে নহ'ব। মই বড়োৱে, মোক যিমান ঘৃণা কৰিলেও মই বড়ো, মোক যিমান মৰম কৰিলেও মই বড়ো, যিমান সন্মান কৰিলেও বড়ো। আপুনি যদি লৈ সেই কৰে তেতিয়াও মই বড়ো। মোৰ কাষ্ট সলনি কৰিব নোৱাৰে। সেইকাৰণে CCTOA এই 5 বছৰত
দিল্লীত কিমানবাৰ আলোচনা কৰিলে চৰকাৰৰ লগত, দিছপুৰত কিমানবাৰ আলোচনা কৰিলে চৰকাৰৰ লগত, কিমানবাৰ আন্দোলন কৰিলে, আৰু আমি বিশ্বাস আৰু আস্থাত লৈছিলো এই সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক জনজাতীয় মূলীয় মানুহ বলে চবে কৈছে। চিফ মিনিষ্টাৰ হোৱাৰ দিনা আমাক চবকে কৈছে, এতিয়াতো আপোনালোকে অন্তত খুশ হয় না, এটা জনজাতীয় মানুহ এসটি হল, ছালখন জনজাতি হলে নহব, মাক দেউতাক জনজাতি হলে নহব, হৃদয়খন জনজাতি হব লাগিব, আৰু জনজাতি হোৱা একো পাপ নহয়। আজি 21 শতিকাত যদি তেখেতে ভাবিছে মই নিজকে জনজাতি কৰি ললে জনজাতি ৰক্ষণাবেক্ষণৰ কথা কলে পাপ হব, পৃথিৱীৰ জনজাতীয় মানুহবিলাক বহুত আগবাঢ়ি গল। আমাৰ নিচিনা একে মংগোলীয় মানুহ কেকৰা শামুক খোৱা জাপান চাইনা সব বহুত আগবাঢ়ি গল। সেই মানুহবিলাকক আজি যদি কোনোবাই লৈছে কুচৈছে কৰিব বিচাৰিছে, এই কথাটো কিন্তু আপুনি ভাবি চাওক। এই কথাটো খাদ্যৰ লগত নহয়, এই কথা ধৰ্মৰ লগত নহয়, এই কথা ছালৰ লগত নহয়। আজি যদি কোনোবা বৰ্ণবাদৰ ৰাজনীতি কৰিছে, এই তেখেতে লজ্জাজনক কাম কৰিছে, তেখেতে গৰিহণাৰ পাত্ৰ। সেইদিনা দেখিছো আমি আপাৰ আসামত আজিতো খাখলাৰীক বেন কৰিব বোলে, যাব নিদিয়ে। আজিতো খাখলাৰী কোন আপুনি বুজি চাইছে? আজিতো খাখলাৰীৰ শিপা কিমান তললৈকে আছে আপুনি জানে? আজি আজিতো খাখলাৰীক আপাৰ আসামত বেন কৰিব। কোনে বেন কৰিব? কিহৰ কাৰণে কৰিব? এই বেন কৰা কৰি ৰাজনীতিটো বাদ দিয়ক। আপোনালোককো আমি বেন কৰা নাই, আমাকো আপোনালোকে বেন নকৰিব। সামাজিকভাৱে আমাৰ কাৰো লগত শত্ৰুতা নাই, সামাজিকভাৱে আমি কাৰো লগত শত্ৰু নহয়। এই ভূখণ্ডত আমি বসবাস কৰি আছো, দাদা ভাই হিচাপে বসবাস কৰি থাকিম, কিন্তু চৰকাৰী যিটো ষড়যন্ত্ৰ, এই ষড়যন্ত্ৰটো আমি কেতিয়াও মানি নলওঁ। তো এই কাৰণে CCTOAৰ লগত যিখিনি ত্ৰিপাক্ষিক বৈঠক হৈ গ'ল, ভাৰত চৰকাৰৰ হোম মিনিষ্ট্ৰী, ইভেন হোম মিনিষ্টাৰে কথা দিছিলে যে এই কামটো আমি নকৰো, RGI কথা দিছিলে, NTSCয়ে কথা দিছিলে, কিন্তু ৰাতাৰাতি এদিনতে সব সলনি কৰি তেখেতসকলে বিল লৈ আহিল। আজি কেটেগৰীয়ে যদি কৰিব লাগে, আমাৰ সুৰক্ষাই দিব লাগে, বিলটো কিয় ৰাজ্যসভাৰ আগতে আনিলে? ইয়াৰ আগতে কেটেগৰীটোত আপোনালোকে কিয় নকৰিলে? যদি আমাৰ প্ৰতি মৰম আছিল, আমাৰ প্ৰতি বিশ্বাস আছিল, তো এই কাৰণে এই চৰকাৰক বিশ্বাস কৰিব নোৱাৰে। আজিও কৈ আছে আমাক আমি বিল পাছ নকৰো, অমুক নকৰো, তমুক নকৰো, একে কথা কিন্তু 6 জনগোষ্ঠীক কৈ আছে। এই কাৰণে শৰাইঘাটৰ শেষ ৰণত আমি আছিলো না নাই মই নাজানো, তেখেতসকলে আজিও শৰাইঘাটৰ ৰণত আজিও জীয়াই ৰাখিছে। কিন্তু জনজাতিসকলৰ জীয়াই ৰখাৰ যিটো এই যে সোণাপুৰৰ শেষ ৰণ, এই ৰণটো কিন্তু মনত ৰাখিব লাগিব ৰাইজ। এই সোণাপুৰৰ শেষ ৰণ, এই সোণাপুৰৰ শেষ ৰণটো মনত ৰাখিব লাগিব। জাতি হিচাপে জীয়াই থাকিব বিচাৰিছে যদি আমি সংগ্ৰাম কৰিব লাগিব। আজি আমাৰ মাজত বিষ্ণু ৰাভা নাই, আমাৰ মাজত ভীম বৰদেউৰী নাই, আমাৰ মাজত আজি ৰূপনাথ ব্ৰহ্ম নাই, আমাৰ মাজত আজি চেমচুং তেৰণ নাই, কিন্তু আমি বৰ্তমানে জীয়াই থকা এই তেখেতসকলৰ তেজ যিসকলে আজি ৰাখিছে, সেইসকলে কিন্তু যুঁজিব লাগিব। সেইকাৰণে ৰাইজ, মই বেছি ক'ব বিচৰা নাই। আমাৰ সাহিত্য সভাৰ নেতৃবৃন্দ আছে, সংগ্ৰামী নেতৃবৃন্দ আছে, সকলো ইয়াত মানে বক্তব্য ৰাখিব। আমি CCTOAৰ হৈ মই এইটোকে ক'ব বিচাৰিছো যে আমি অতি শীঘ্ৰে CCTOAৰ আৰু ইমাৰ্জেঞ্চি এটা মিটিং কল কৰিম। আমি ছাত্ৰ সংগঠনবোৰে মিলি, আমাৰ পেৰেণ্ট অৰ্গেনাইজেশ্যন সাহিত্য সভাৰ লগত মিলি কথা পাতি আমাৰ সংগ্ৰাম আমি কণ্টিনিউ কৰিব লাগিব। আমাৰ হাতত বিকল্প নাই। সেইকাৰণে প্ৰথম অস্ত্ৰ হ'ল সংগ্ৰাম, আন্দোলন। আজি কেবক লৈ পেলাই তেখেতসকলে আন্দোলন কৰিছে, কেবক লৈ পেলাই কোৱা মানুহ বহুত আছে, AGP আছে, কংগ্ৰেছ আছে, বহুত আছে। আপোনালোকে টিভিত চাইছে নে পেপাৰত? আজি ইয়াত কেইটা চেনেল আহিছে, কেইটা চেনেল? 2টা বা 3টা, 1-2টা চেনেল আহিছে। বহুত নিউজ পেপাৰত কালি এইখিনি মানুহ যে ভোট হৈছে ইয়াৰ নিউজ নলাব। এতিয়া চবে মানে মাথাত সোমাই লৈছে যে জনজাতি কৰক, অসম বাঁচাওক, জনজাতি কৰক, অসম বাঁচাওক। আপোনালোকে নিজে সংগ্ৰাম কৰিব নোৱাৰি বেলেগৰ কাণ্ডত এই সংগ্ৰামটো জাপি দিবলৈ চেষ্টা নকৰিব। আমি নিষ্ঠাৰে, সততাৰে, আত্মাৰে আপোনালোকৰ এই যে সংগ্ৰাম, আমাৰ সংগ্ৰাম চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিলত আমি সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত যোগদান কৰি আহিছো। আজিও কৰিছো, আগতো কৰিছো, কোনো স্বাৰ্থ লৈ কৰা নাই। কিন্তু আজি জনজাতিসকল জাগিবলৈ সময়, আমাৰ কথা কিন্তু কোনো ৰাজনীতি দলে কৰা নাই।
কোনো নেতাই কোৱা নাই। এই কথাবিলাক কিন্তু মনত ৰাখিব ৰাইজ, এই কথা কিন্তু মনত ৰাখিব আৰু সেই ভুলটো জোনাই নকৰিব। আজি বিজেপিয়ে বিলটো আনিছে, কংগ্ৰেছে কি কি মনে মনে আছে, কোনো কথা কোৱা নাই। যিমান দল সংগঠন আছে কোনো আমাৰ ক্ষেত্ৰত কোনো কয় জনজাতি সকলৰ ক্ষেত্ৰত এই কথা কিন্তু মনত ৰাখিব। গতিকে নিজৰ জীয়াই থকাৰ সংগ্ৰাম নিজে কৰিব লাগিব, নিজৰ অস্তিত্ব ৰক্ষা নিজে কৰিব লাগিব। আৰু আজিৰ পৰা ইয়াৰ পৰা এইখন ফিল্ডৰ পৰা গৈ নিজৰ নিজৰ জাতি জনগোষ্ঠীৰ মাজত কথা পাতক। যদি সঁচা সঁচিকৈ এই বাজেট সেশনত যদি বিল পাছ হয়, বিল পাছ হলে শেষ নহয়, বিল পাছ হলে যে আমি ৰাতি শেষ হৈ যাম এইটো নহয় ৰাইজ। সংগ্ৰাম কণ্টিনিউ কৰিব লাগিব, সংগ্ৰাম কণ্টিনিউ কৰিব লাগিব। আৰু ইতিমধ্যে আদিত্য ঠাকৰে ডাঙৰীয়াই CCTOA চিফ কনভেনর হিচাপে তেখেতে কোঅর্ডিনেটর হিচাপে ডিক্লেয়ার কৰিছে। ইতিমধ্যে আমাৰ জোৰ সমদল গাঁৱে ভূঞে চলি আছে, আমাৰ সংগ্ৰাম ইন্টেন্সিফাই কৰিব লাগিব। সেইকাৰণে 7-8ৰ ভিতৰত বাকি ডিসিশনটো হ'ব, এই ডিসিশনটো লৈ আমি আগবাঢ়িব লাগিব। পদক্ষেপত নিখিল বড়ো ছাত্ৰ সন্থাৰ পৰা এই সংগ্ৰামত আমি এনি টাইম আছো, সমৰ্থন জনোৱা নহয়, ইয়াত আমি এনি টাইম ইয়াত কাম কৰি যাম। নিখিল বড়ো ছাত্ৰ সন্থাই পৃথক ৰাজ্যৰ কাৰণে আন্দোলন কৰি আছো আৰু এই কাৰণে আন্দোলন কৰিব লগা হৈছে। এই অসমৰ ভূখণ্ডত আমাক মৰম কৰা, আমাক বিশ্বাস কৰা, আমি জীয়াই থকা বিচৰা উচ্চ জাতিবিলাক বহুত কম আছে যিসকলে ৰাজনীতি বাদ জড়িত চলায়। সেইকাৰণে আমি নিজৰ কাৰণে নিজে সংগ্ৰাম কৰি আহিছো। কিন্তু নিজৰ সংগ্ৰাম কৰিলেও আমাৰ জনজাতি ভাই ককাইবিলাক আমি কোনোদিন পাহৰি যোৱা নাই আৰু নাযাওঁ, সদায় মাত মাতি যাম। বহুত সময়ত কোনোবা কোনোবা জনগোষ্ঠী আমাৰ লগত থিয় হ'ব নোৱাৰে, কিন্তু আমি কোনো চিন্তা কৰা নাই বা বিয়া পোৱা নাই। কিন্তু অসমত 1 নম্বৰ জনজাতি হিচাপে জীয়াই থাকিব লাগিব, 2 নম্বৰ নিজৰ জাতি জনগোষ্ঠীৰ অস্তিত্ব সংস্কৃতি ভাষা লৈ পেলাই আমি জীয়াই থাকিব লাগিব। নহ'লে আমি বিলীন হৈ যাম, আমি নিক্ষেপ হৈ যাম। আৰু ইয়াৰ কাৰণে কিন্তু দায়ী বৰ্তমান প্ৰজন্মৰে হ'ব, এই কথাটো মই সকীয়াই দিছো। আৰু ইয়াৰ লগত পদক্ষেপত এই কথাই ক'ব বিচাৰিছো, আজি যিসকলে খন্তেকীয়া ক্ষমতা লৈ গাড়ী বহি আছে কাউন্সিলবিলাকত, BTC কাউন্সিল বাৰে বাৰে NOC দিয়ে, ৰাজনীতিক স্বাৰ্থ দিয়ে বুলি কয়, অমুক তুমুক তুমুক, কিন্তু যিসকলে আমাৰ বিপক্ষে থিয় হয় তেখেতসকলে কিন্তু আমাৰ শত্ৰু। যিসকলে আমাৰ বিপক্ষে থিয় হয় তেখেতসকলে আমাৰ শত্ৰু। এইটো দাদা ভাইৰ কথা নাই, আৰু শত্ৰু কোন মিত্ৰ কোন এইটো চাব লাগিব। সেইকাৰণে বাকী কাউন্সিলবিলাকক আজি ইয়াৰ পৰা আমি আহ্বান কৰিব লাগিব, তেখেতসকলে চৰকাৰৰ লগত যি কথা পাতে, গ্ৰুপ অফ মিনিষ্টাৰৰ লগত যি কথা পাতে, তাত যাতে কাৰো কথা বিচলিত নহয়, জনজাতি সুৰক্ষাৰ কথাটো যাতে স্পষ্ট হয়, এই কথাটো আমি তেখেতসকলক সকীয়াই দিব লাগিব। এইখিনিকে কৈ সকলোকে পুনৰ আদৰণি জনাই সংগ্ৰামী অভিনন্দন জনাই আজি যি এই সোনাপুৰৰ যি বিশাল বড় সমাবেশ, এই সমাবেশটো আমাৰ জনজাতিসকলৰ জীয়াই থকাৰ শেষ গ্ৰহণ হিচাপে লৈ আমি আগবাঢ়ি যাব লাগিব। এই কথাকে আপোনালোকক পুনৰ এটা সংকল্প হিচাপে মনত ৰাখিবলৈ আহ্বান জনাই মোৰ বক্তব্য সামৰিছো। ধন্যবাদ। নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়াক আদৰণি ভাষণ ৰখাৰ বাবে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ কেইগৰাকীমান অতিথি ইতিমধ্যে আহি পাইছে, মই তেওঁলোকক চিনাকি কৰাই দিব খোজোঁ। ৰতন কছাৰী সভাপতি সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থা, জিতুল ৰাজ সোণোৱাল প্ৰেচিডেণ্ট সোণোৱাল যুৱ মঞ্চ, জিতুল ৰাজ সোণোৱাল, তো আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি ইতিমধ্যে আমাৰ মাজত উপস্থিত হৈছেহি আমাৰে একালৰ সতীৰ্থ ৰাভা আসাম অট'নমাছ কাউন্সিলৰ মুখ্য কাৰ্যবাহী সদস্য শ্ৰীযুত টংকেশ্বৰ ৰাভা, মই তেখেতক চিনাই কৰাই দিছোঁ। ইয়াৰ পিছতে মই চিনাই কৰাই দিছোঁ জল্টি মদাহী, সদৌ অসম মদাহী জনজাতি ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক, দধিৰাম মদাহী এডভাইজাৰ অল আসাম মদাহী জনজাতি ষ্টুডেণ্টছ ইউনিয়ন,
ইয়াৰ পিছতে চিনাকি কৰা কিছুমান মংগল বে